ইয়াতে চৰকাৰৰ বিষয়া ডাঙৰ ডাঙৰ মানুহ ইয়াতে আছে, ভিতৰত বসবাস কৰি আছে। যিহেতু দেখা পায় এইটো ৰাস্তা দিয়ে ডেইলি আপ এণ্ড ডাউন কৰিয়ে থাকে। তথাপিও মানে এইখিনি চিন্তা ভাৱনা কৰিব লাগে। ৰাস্তাটো যে ঠিক কৰা, আমি ঘৰ গাড়ী কিনিলেই নহ'ব, কিন্তু ৰাস্তাটোৰ কথাও চিন্তা কৰিব লাগিব। কাৰণ ৰাস্তাটো আমাক সকলোকে অতি প্ৰয়োজন। কাৰণ ৰাস্তাটো নহ'লে আজি আমি দেখাই পাইছে, অলপমান বৰষুণ হ'লে ইয়াতে পূৰা পানী ভৰি যায় ৰাস্তাটো। সেইকাৰণে আমি ভাবোঁ ইয়াতে সৰু সৰু ল'ৰা ছোৱালী যেনেকুৱা মহাৰিষি স্কুল আছে, আপোনাৰ এইপিনে আছে, এইপিনে বহুত স্কুল আছে। এই ল'ৰা ছোৱালীবোৰৰ অসুবিধা হয় যে ডাঙৰ গাড়ীবোৰতো গুচিয়ে যায়, আৰু সৰু সৰু ই ৰিক্সা চলি আছে, দেখা পাই আছে। ল'ৰা ছোৱালী স্কুলত যায় ই ৰিক্সাত উঠি, কেতিয়াবা মানে উল্টি যাবৰ কাৰণে হৈ যায়, কিন্তু কেতিয়াবা আৰু যায় ইপিনৰ পৰা, উপায় নাই আৰু। এতিয়া দুৰ্ঘটনা একবাৰ দুবাৰ হৈ গৈছে, তাৰ কিমান হ'ল এতিয়া পেলাই ৰাখিছে, আৰু কেইদিনমান ৰাখে সেইখিনিতো নাজানো। এতিয়া চৰকাৰে বা কোনে পেলাইছে সেইটো গম নাপাওঁ, ৰাস্তাৰ কাৰণে আনিছে না বেলেগ কিবা বেলেগ কাৰণে লগোৱাৰ কাৰণে আছে, এইটোতো মই গম নাপাওঁ। কিন্তু এইখিনি পেলাই ৰাখিছে, কিহৰ কাৰণে হ'ব এইটোতো চাওঁ কি হয় আগলৈ। মই সকলোকে এটাই জনাব খুজিছোঁ, যাতে অতি সোনকালে সকলোৱে যাতে বীৰকুছি ৰাইজৰ সকলোৰ ৰাস্তাটো ঠিক কৰি দিয়ে। যাতে আমাৰ বীৰকুছি মেম্বাৰকো মই ভিডিঅ'ৰ জৰিয়তে ক'ব খুজিছোঁ, যাতে সোনকালে এইখিনি ৰাস্তাখিনি যাতে সকলো কাৰণে সুবিধাৰ কাৰণে যাতে সোনকালে ভাল কৰি